আটাইকে নমস্কাৰ জনাইছোঁ। এতিয়া আমি ৰংঘৰৰ পৰা পোনে পোনে আহিছোঁ তলাতল ঘৰলৈ। তলাতল ঘৰ ৰংঘৰৰ পৰা বেছি দূৰ নহয়, খুব সম্ভৱ 400-500 মিটাৰ হ'ব। গতিকে আপোনালোকে কেতিয়াবা শিৱসাগৰ আহিলে ৰংঘৰৰ পৰা তলাতল ঘৰ খোজকাঢ়ি আহিব পাৰিব। এয়া হৈছে মেইন গেট, তলাতল ঘৰৰ মেইন গেট। আহক এতিয়া আমি তলাতল ঘৰলৈ আগবাঢ়োঁ। তলাতল ঘৰ পোৱাৰ আগতে আমি পাম গলাঘৰ। এতিয়া আহক আপোনালোকক গলাঘৰটো অলপ দেখুৱাই দিওঁ আৰু অলপ কৈ যাওঁ। তলাতল ঘৰলৈ, তলাতল ঘৰৰ এই তলাতল ঘৰ নোপোৱাওঁতে যোৱাৰ এই বাওঁফালে ইফালে দেখুৱাই দিয়া, এই বাওঁফালে গ'লে দেখিবলৈ পাম এটা গলাঘৰ লিখা আছে, গলাঘৰ। এই গলাঘৰত কি কৰিছিল, এই যিটো গলাঘৰ আছে, এই গলাঘৰত কি কৰিছিল, আহোম যুগত আহোম দিনা ৰজা মজা কি হৈছিল, আহোমৰ কি আছিল, যিবিলাক গলা বোমা বাৰুদ ইয়াতে কি কৰিছিল, মজুত ৰাখিছিল। ইয়াতে ষ্ট'ৰ আছিল, ষ্ট'ৰ কৰি ৰাখিছিল, জমা কৰি ৰাখিছিল। তো তেওঁলোকৰ কি আছিল, গলা বাৰুদৰ ভঁৰাল আছিল। সেইকাৰণে কি বুলি কয়, গলাঘৰ। এইটো হ'ল গলাঘৰ। ইয়াতে এই ASI আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া এইটো সংৰক্ষণ কৰি ৰাখিছে। এতিয়া লিখাই আছে ASI দ্বাৰা সংৰক্ষিত, আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা এইটো কি আছে, সংৰক্ষিত হৈ আছে। তলাতল ঘৰ নোপাওঁতে যোৱাৰ বাওঁফালে এই দেখিবলৈ পাম গলাঘৰ। ইয়াতে কি ৰাখিছিল, গলা বোমা বাৰুদবিলাক ইয়াতে কি কৰিছিল, মজুত ৰাখিছিল আহোম দিনৰ স্বৰ্গদেউসকলে। এই গলাঘৰটো অলপ সন্মুখৰ পৰা দেখুৱাইছোঁ। এইটো হ'ল গলাঘৰ। এইটো গলাঘৰটো হ'ল দুচলীয়া, দুখন চাল আছে গলাঘৰটোৰ। এই সন্মুখত এখন আৰু ওপৰত পিছফালে এখন। এইটো হ'ল গলাঘৰটো, এইটোৱে গলাঘৰ। চ' ফাইনেলি আমি দেখিছোঁ এতিয়া তলাতল ঘৰটো আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ দূৰৰ পৰাই। তলাতল ঘৰত সোমাওঁতে আমি প্ৰথম কাটিব লাগিব অনলাইন টিকট কাটিব লাগিব। আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ ৱেবছাইটত গৈ পেলাই অনলাইন টিকট কাটিব লাগিব, পাৰ হেড 20 rupees। এতিয়া আমি প্ৰথম টিকট কাটি লওঁ। টিকট কাটি পেলাই এইখন হ'ল আমি দেখিলোঁ কি প্লেন, অৰ্থাৎ এই কি প্লেনখন হ'ল এনেকুৱা বস্তু য'ত আমি চাই পেলাই গোটেই তলাতল ঘৰটো আমি কোনফালে কি আছে গোটেইবিলাক কথা গম পাম। আপোনালোকে চাই লওক অকণমান। এইবিলাক হ'ল বৰতোপবিলাক। এই বৰতোপবিলাক নিৰ্মাণ কৰি উলিয়াইছিল স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত। ইয়াতে বহুতবিলাক বৰতোপ আছে, ইয়াতে 3টা আৰু সোঁফালে 2টা, টোটেল 5টা বৰতোপ দেখিবলৈ পাইছিলোঁ আমি। প্ৰথমতে এই 3টা দেখুৱাইছোঁ। এইবিলাক বনাইছিল প্ৰতাপ সিংহৰ দিনত। তিৰুৱালসকলে বনোৱা বুলি কয় বুৰঞ্জীয়ে আমাক। তিৰুৱালসকলে তিৰু পাহাৰত এই বৰতোপবিলাক বনোৱা বুলি বুৰঞ্জীয়ে আমাক কয়। বৰতোপবিলাক শ্বেপ অনুযায়ী বেলেগ বেলেগ নাম আছে। হাতীমূৰীয়া বৰতোপ, হাতীখুৰীয়া বৰতোপ, হাতীখুৰীয়া বৰতোপ, বেলেগ বেলেগ নাম আছে। এইবিলাক হ'ল বৰতোপবিলাক। আপোনালোকে অকণমান চাই লওক। এতিয়া আমি তলাতল ঘৰৰ ফালে আগবাঢ়ি গৈ থাকোঁ আৰু আপোনালোকক যিমান দূৰ পাৰোঁ কৈ যাবলৈ চেষ্টা কৰোঁ। এতিয়া আমি তলাতল ঘৰৰ মূল ষ্টেপেৰে প্ৰৱেশ কৰোঁ। এয়া হৈছে তলাতল ঘৰৰ মূল ষ্টেপ। মূল ষ্টেপেৰে আমি উঠি গৈছোঁ। উঠি গৈ পেলাই আপোনালোকক ওপৰৰ ছাদখনৰ পৰা চৌপাশৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, আপোনালোকে অকণমান চাই লওক। এয়া হৈছে চৌপাশৰ পৰিৱেশটো, আপোনালোকে চাওক। এতিয়া এই যিটো মূল ষ্টেপে উঠি পেলাই প্ৰথম ছাদখন পাইছোঁ, এই ছাদখনৰ বিষয়ে আপোনালোকক অকণমান মই কৈ দিছোঁ, যিখিনি ইয়াত পাৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। এইটো আছিল আহোম দিনত বিচাৰ কক্ষ। ইয়াতে আছিল বিচাৰ, যাক বৰচৰা বুলি কোৱা হয়। ইয়াতে কিছুমান আপোনালোকে শাল কাঠৰ এই খুঁটা কিছুমান আপোনালোকে চিহ্ন দেখিবলৈ পাইছে। ইয়াতে এই চিহ্নবিলাক আচলতে হ'ল শাল কাঠৰ খুঁটা আছিল ইয়াতে। এই শাল কাঠৰ খুঁটাবিলাক ইয়াত পুতিছিল আৰু শাল কাঠৰ খুঁটাৰ ওপৰত পুতি পেলাই কি কৰিছিল, ইয়াতে খেৰৰ চাল দিছিল। এটা ফালে দেখুৱালোঁ আৰু এয়া আনটো ফাল। এয়া হৈছে বৰচৰা। ইয়াতে আছিল আহোম দিনত বিচাৰ কক্ষ। ইয়াতে আহোম দিনত বিচাৰবিলাক হৈছিল ইয়াতে, বিভিন্ন ধৰণৰ বিচাৰ, আৰু ইয়াকে কোৱা হয় বৰচৰা। এই তলাতল ঘৰটোত সৰ্বমুঠ 7টা মহল আছে। মাটিৰ ওপৰত 4টা মহল আৰু মাটিৰ তলত 3টা মহল। এই তলাতল ঘৰটো নিৰ্মাণ কৰা হৈছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত। ৰাজেশ্বৰ সিংহই এই তলাতল ঘৰটো নিৰ্মাণ কৰি উলিয়াইছিল। ইয়াৰ মিস্ত্ৰীজন আছিল ঘনশ্যাম খনিকৰ। এতিয়া মাটিৰ ওপৰত যে 4 মহল আৰু মাটিৰ তলত যে 3 মহল, তাৰ কিবা এভিডেঞ্চ আছে নেকি, তাক আমি বিচাৰ কৰিব পাৰোঁ নেকি। আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ যে মাটিৰ ওপৰত সঁচাকৈ 4 মহল আছিল আৰু মাটিৰ তলত যে 3 মহলা আছিল বা আছে, সেইটো কথাটো কিবা এভিডেঞ্চ আছে নেকি, তাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকে চাওকচোন, সেইটো ফালে দেখিলে আপোনালোকে ওপৰৰ ফালে যে খিৰিকীবিলাক যে আছে, ওপৰৰ ফালে উঠি যোৱা খিৰিকীবিলাক দেখিবলৈ পায়। যে ওপৰৰ ফালে ষ্টেপ আছে, সেইটো ফালে ষ্টেপ আছে ভিতৰৰ ফালে। এই ষ্টেপেৰে ওপৰৰ ফালে উঠি যাব পাৰি, ওপৰৰ ফালে উঠি যাব পাৰি। এই ষ্টেপেৰে দেখিছে নহয়, সেইফালে আমি মানুহ উঠা নমা কৰি থকা দেখিবলৈ পাইছোঁ। কিন্তু এই তলফালেও 2খন খিৰিকী আছে। এই 2খন খিৰিকী তলফালে নামি যোৱা ষ্টেপ যেন লাগিছে, নামি গৈছে। অৰ্থাৎ নামি গৈছে মানে কি, যদি নামি গৈছে নিশ্চয় তলফালে মহলা আছে। এই কথাটো এটা
প্ৰমাণ কৰে, কথাটো প্ৰমাণ কৰে যে মাটিৰ ওপৰৰ ফালে যদি 4 মহলা আছে, যে মাটিৰ তলতে 3 মহল থকা কথাটো সঁচা বুলি প্ৰমাণ কৰে। কাৰণ তলফালে নামি গৈছে এই ষ্টেডিকেটাৰে নামি যাব পাৰি যিহেতু, গতিকে তলফালেও নিশ্চয় তলাতল ঘৰত মহলা আছে। এতিয়া আহক আপোনালোকক অন্য এটা ঠাইত দেখুৱাবলৈ চেষ্টা কৰিছোঁ অন্য এটা ৰহস্যজনক কথা, যে তলাতল ঘৰ ইয়াৰ পৰা আমি দেখিছোঁ সোঁফালে এখন দুৱাৰ থকা যেন লাগিছে, যে সেইফালে এটা মানুহ সোমাই যাব পৰা যেন লাগিছে, কিন্তু সঁচাকৈ যাব পাৰিনে যদি ওচৰলৈ গৈ পেলাই চাওঁ আমি, যে দেখিছোঁ যে এজন মানুহ সোমাই যাব নোৱাৰি। দূৰৰ পৰা চালে দেখি যে মানুহ এজন সোমাই যাব পাৰি, কিন্তু ওচৰ গৈ পালে আমি গম পাম যে মানুহ এজন সোমাই যাব নোৱাৰি। বৰ বেছি তাতে কিমান হ'ব, 8 আঙুলিমান এটা বহলটো তাৰ প্ৰস্থটো আছে 8 আঙুলিমান। ইয়াৰ অৰ্থটো কি, যে যদি কোনোবা বহিৰাগত মানুহ সেই আহোমৰ দিনত বা স্বৰ্গদেউসকলৰ দিনত, আহোমৰ দিনত যদি কোনোবা বহিৰাগত মানুহ আহিছিল, যদি তেওঁলোকে ভাবিছিল যে এইফালে সোমাই পেলাই ডাঙৰ দুৱাৰখনতে সোমাই পেলাই সেই সৰু দুৱাৰখনতে ওলাই যাব পাৰিম বুলি ভাবে, তেওঁলোকে গম পাইছিল যে দাদাসকলে গম পাইছিল যে আহোমৰ যিবিলাক প্ৰহৰী আছিল তেওঁলোকে গম পাইছিল যে এই মানুহজন নিশ্চয় বহিৰাগত মানুহ, বাহিৰৰ মানুহ, কাৰণ তেওঁ এই তলাতল ঘৰ যিটো ৰহস্য তেওঁ সেই কথাটো গম নাপায়। সেয়েহে তেওঁ সোমাই যাবলৈ চেষ্টা কৰিছিল, কিন্তু তেতিয়াই তেওঁলোকে গম পায় যে এইজন মানুহ নিশ্চয় তলাতল ঘৰৰ ৰহস্যৰ কথা নাজানে আৰু এইজন মানুহ বহিৰাগত মানুহ। তেওঁলোকে সেইবিলাক কথা তাৰ পৰাই গম পাইছিল। এতিয়া আহক আমি অন্যটো ফালে আহিছোঁ, ওপৰৰ ফালে যাই পেলাই আমি ওপৰৰ মহলাত উঠিবলৈ চেষ্টা কৰিছোঁ। এই চিৰি উঠি গৈ থাকোঁ, আপোনালোকে দেখিবলৈ চেষ্টা কৰিছোঁ। এই তলাতল ঘৰৰ যিটো এই কাষতে যিটো পুখুৰী আছে, এই পুখুৰীটো তেতিয়া দিনৰে পুখুৰী। এইটো পুখুৰীটো কি বুলি কয়, ধনতলা পুখুৰী। ধনতলা পুখুৰী বুলি কিয়, ইয়াৰ নামটোৰ নিশ্চয় কিবা এটা ইতিহাস আছে। ধনতলা পুখুৰী বুলি কিয় কয়, যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিল, মোৱামৰীয়া বিদ্ৰোহৰ সময়ত এই বিদ্ৰোহীসকলৰ পৰা ৰাজভঁৰালৰ যিবিলাক ধন সোণ কি কৰিছিল, তেওঁলোকৰ মোৱামৰীয়া বিদ্ৰোহীসকলৰ পৰা বচাই ৰাখিবৰ কাৰণে কি কৰিছিল, ইয়াতে আহোমৰ দাদাসকলে কি কৰিছিল, ইয়াতে সোণবিলাক ধন সম্পত্তিবিলাক ইয়াতে পুতি থৈছিল। সেইকাৰণে কি, আৰু পিছত ৰণ শেষ হোৱাৰ পিছত ইয়াৰ পৰা সেইবিলাক উঠাই লৈছে। সেইকাৰণে কি বুলি কয়, এই পুখুৰীটোক কি বুলি কয়, ধনতলা পুখুৰী। এইটো পুখুৰীটোৰ নামটো ধনতলা পুখুৰী। এতিয়া আমি একেবাৰে ওপৰত চাদৰ ওপৰত নাই, ইয়াৰ ওপৰত আৰু এখন আছিল, কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে ওপৰৰ চাদখন এইখন ভাঙি গৈছে, আৰু ইয়াতে ওপৰৰ ফালে যোৱাটো মানা কৰিছে, এতিয়া যাব নোৱাৰি, ইয়াৰ ওপৰত যাব নোৱাৰি। ইয়াৰ ওপৰত আৰু মহলা আছিল, টোটেল 7 মহল, মাটিৰ ওপৰত 4 মহল আৰু মাটিৰ তলত 3 মহল। এতিয়া ওপৰৰ এইখন যিটো একেবাৰে ওপৰৰ মহলখন, এইটো মহলাটো সেইটো ভাঙি গৈছে আৰু ইয়াত তলা লগাই থৈছে, ওপৰলৈ যাব নিদিয়ে। এইটো সম্পূৰ্ণ আৰ্ক'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা এইটো সংৰক্ষিত এটা অঞ্চল। গতিকে আহক এতিয়া আমি অন্যফালে যাবৰ কাৰণে চেষ্টা কৰোঁ। এইটো এটা মন্দিৰ দেখিছোঁ, নিশ্চয় আমি এইটো দেখা পাইছোঁ। মন্দিৰটো এটা 8কোণীয়া মন্দিৰ। এইটো এটা 8কোণীয়া মন্দিৰ। 8কোণীয়, যে সেই সময়ত ৰজাই স্বৰ্গদেউসকলে এই মন্দিৰতে কি কৰিছিল, পূজা অৰ্চনা কৰিছিল এই মন্দিৰতে। গতিকে আহক সেই মন্দিৰটোৰ ফালে যাব চেষ্টা কৰোঁ। এতিয়া আহক আমি এই মন্দিৰটোত সোমাবলৈ চেষ্টা কৰোঁ। আপোনালোকে চাই যাওক, এই মন্দিৰটোতে আহোম স্বৰ্গদেউসকলে, আহোম কুঁৱৰীয়ে বা ৰাণীয়ে এই মন্দিৰতে কি কৰিছিল, পূজা অৰ্চনা কৰিছিল। এই মন্দিৰটো হৈছে 8কোণীয়া মন্দিৰ। এই মন্দিৰটো আছে 8টা কোণ, 1 2 3 4 5 6 7 and 8। এই 8টা কোণ আপোনালোকে চালে গম পাব এই মন্দিৰটো হৈছে 8কোণীয়া মন্দিৰ। এই মন্দিৰটোতে কি কৰিছিল, আহোম স্বৰ্গদেউ, আহোম কুঁৱৰী বা আহোম দাদাসকলে পূজা অৰ্চনা কৰিছিল। আৰু এই মন্দিৰটোত কথা ক'লে শব্দবিলাক খুব ধুনীয়াকৈ গুঞ্জৰিত হয়, অৰ্থাৎ ইয়াতে চাউণ্ডটো খুব ধুনীয়াকৈ ইক' হয়। আৰু আপোনালোকে যদি ইয়াতে কেতিয়াবা আহে, আপোনালোকে যদি ইয়াতে আহি পেলাই সোমাই পেলাই চাই মন্দিৰটোত যদি কথা কয় বা কিবা শব্দ কৰিলে, শব্দটো চাৰিওফালে খুব ধুনীয়াকৈ গুঞ্জৰিত হৈ পেলাই মনটো শান্তি লাগে। শান্তি যেনেকুৱা ভাল শব্দ কৰে, ওম বুলি কৈ দিয়ে, তেতিয়া মনটো শান্তি লাগিব, কাৰণ ধুনীয়াকৈ কাণত আহি পেলাই শব্দটো গুঞ্জৰিত হৈ পেলাই কাণত পৰে। এইটোৱে আছিল মন্দিৰটো। এতিয়া আহক আমি এই মন্দিৰটোৰ পৰা অন্য এটা ফালে যাবলৈ চেষ্টা কৰোঁ। দেখিছেনে, এতিয়া আমি যিটো কোঠাত আছোঁ, এই কোঠাটো যিটো ৰুম আছে, এই ৰুমটোৱে আছিল ৰাণী কুৰংগনয়নীৰ কোঠা। ৰাণীৰ কোঠা। কুৰংগনয়নী কোন, যে মণিপুৰৰ ৰাজকুঁৱৰী কুৰংগনয়নী, যাক বিয়া কৰাইছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। লতাকটা ৰণৰ লগত জড়িত কুৰংগনয়নী। ইতিহাসে কয়, জানো এইবিলাক কথা, যে লতাকটা ৰণৰ লগত জড়িত আছিল আমাৰ ৰাণী কুৰংগনয়নী। আৰু কুৰংগনয়নী ক'ৰ ৰাজকুমাৰী আছিল, মণিপুৰৰ ৰাজকুমাৰী আছিল কুৰংগনয়নী, যাক বিয়া কৰাইছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। এইটোৱে আছিল ৰাণীৰ পুৰণি কথা।
এইটো ওপৰফালে ডিজাইনটো এক্সাম্পল চাওঁচোন সৰুকৈ থকা নাৱৰ গতি লাগে। এতিয়াও আপোনালোকক তলাতল ঘৰৰ আন এটা ৰহস্যৰ ফালে লৈ যাওঁ, যে তলাতল ঘৰৰ আন এটা ৰহস্য ইয়াতে দেখুৱাই আছোঁ আপোনালোকক। চাওক, এইফালে চালে যে দুৱাৰবিলাক আছে, এইফালে দুৱাৰবিলাক চালে আমি দেখিম যে হোৱা দূৰত গৈ পেলাই কি হয়, দুৱাৰখন এখন ৱালতে শেষ হ'ব যেন লাগে। কিন্তু আমি যদি গৈ থাকোঁ এনেকৈ, তাতে শেষ হয় নে নহয় চাওঁ আহকচোন। যদি আমি এনেকৈ গৈ থাকোঁ, এনেকৈ গৈ থাকিলে সেই দুৱাৰখন তাতে শেষ হোৱা যেন হয় নে নহয় চাওঁ। আচলতে সেই দিনত, আহোম দিনত এই দুৱাৰবিলাক আছিল একেবাৰে চাপৰ, কিন্তু সেই সময়ত মানুহবিলাক সঁচাকৈ চাপৰ আছিল নেকি? সেই চাপৰ নাছিল। আচলতে ৰজাক সন্মান দেখুওৱাৰ অৰ্থে বা নতশিৰ হোৱাৰ কাৰণে, ৰজাক সন্মান দেখুওৱাৰ স্বাৰ্থত এনেকৈ সেই তেতিয়া দুৱাৰবিলাক এনেকৈ চাপৰকৈ ৰাখিছিল। আৰু চাওকচোন, ইয়াতে আহি পেলাই এনেকৈ এই দুৱাৰখন ইয়াতে শেষ হোৱা যেন লাগিছে, সেই ৱালখনত দুৱাৰখন শেষ হোৱা যেন লাগিছে, কিন্তু প্ৰকৃততে এইটো নহয়। এতিয়া আমি গ'লে দেখিলে নহয়, আন এখন দুৱাৰ আছে, এনেকৈ আৰু এনেকৈ আমি যাব পাৰিম। এনেকৈ তাই হোৱা দূৰতে দুৱাৰখন শেষ হ'ব। গতিকে কি দেখা পোৱা গ'ল, তাৰ পৰা চালে ইয়ালৈ চালে যে এই ৱালখনত যে শেষ হোৱা যেন লাগে, কিন্তু প্ৰকৃতাৰ্থত তেনেকুৱা নহয়। তাৰ পৰা আহিলে যদি আমি চাওঁ যে ইয়াতে ৱালখনত শেষ হোৱা যেন লাগিছে, কিন্তু যদি আমি এনেকৈ যাই থাকোঁ, আকৌ আমি এনেকৈ যাব পাৰিম। সেই সময়ত আহোম দিনত শত্ৰুৰ পৰা ৰাজকাৰেংটো বচাবৰ কাৰণে বা শত্ৰুৰ আক্ৰমণৰ পৰা আমি সুৰক্ষা পাবৰ কাৰণে, আহোমসকলে সুৰক্ষা পাবৰ কাৰণে এই যিটো বুদ্ধি বা যিটো ৰহস্য তলাতল ঘৰত এইটো কৰিছিল। এতিয়া আহক আপোনালোকক অন্য এটা ফালে নি থাকোঁ। এনেকুৱা এই চাপৰ এনেকৈ দুৱাৰ তাতে প্ৰায় 21খন থকা বুলি কোৱা হয়, প্ৰায় 21খন আছে। এতিয়া আমি এটা সুৰংগৰ ফালে গৈ আছোঁ, যিটো সুৰংগ কি হয়, ডাইৰেক্ট তলাতল ঘৰৰ পৰা দিখৌনৈ পাৰলৈকে আছে। এতিয়া আপোনালোকক সেই সুৰংগটোৰ ফালে লৈ যাওঁ আৰু আপোনালোকক দেখুৱাই যাওঁ। এইটো তলাতল ঘৰত দুটা সুৰংগ থকা বুলি কয়। এটা হ'ল ইয়াৰ পৰা ডাইৰেক্টলি গড়গাঁৱৰ কাৰেং ঘৰলৈ, আৰু এটা দিখৌ নদীৰ পাৰলৈ। এই এটা সুৰংগ, এই সুৰংগটো মোৰ বোধেৰে এইটো নিশ্চয় দিখৌ নদীৰ পাৰলৈ যোৱা সুৰংগ। এই সুৰংগটো বন্ধ কৰি দিয়া হৈছে। এই সুৰংগটো নিশ্চয় দিখৌ নদীৰ পাৰলৈকে যোৱা সুৰংগ আছিল। এতিয়া হওক আৰু আপোনালোকক কিছু দৃশ্য দেখুৱাওঁ। এতিয়া হওক আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ যে তলাতল ঘৰত সঁচাকৈয়ে মাটিৰ ওপৰত 4 মহলা আৰু মাটিৰ তলত যে 3 মহলা আছিল, সেই কথাটো আপোনালোকক আকৌ এবাৰ ওচৰৰ পৰা দেখুৱাইছোঁ। এই আপোনালোকে দেখিছে যে এই খিৰিকীকেইখন, এই খিৰিকীকেইখনৰ সেইটো পাৰে আছে চিৰি। এই চিৰিবিলাকে যদি ওপৰৰ ফালে যাব পাৰি, ওপৰৰ ফালে যোৱাটো সূচাইছে, ওপৰৰ ফালে যাব পাৰি, ষ্টেপবিলাক আছে, মানুহ সেইফালে অহা যোৱা কৰিব পাৰে। যদি ওপৰৰ ফালে যাব পাৰি, এই তলফালে যিকেইখন খিৰিকী আছে, তলফালে এই চিৰি নামি গৈছে, সেইটো পাৰে খিৰিকী, এই খিৰিকী সিটো পাৰে ষ্টেপ আছে। এই ষ্টেপবিলাকে নিশ্চয় তলফালে নামি যাব পাৰি। এই নামি গৈ পেলাই আগৰ যিটো কনষ্ট্ৰাকশ্যন আছে, সেই আগৰ কনষ্ট্ৰাকশ্যনটো নিশ্চয় মাটিৰ তলত যে 3 মহলা আছে, তাৰে সেই কথাটোৱে কি কৰে, প্ৰমাণ কৰে। এতিয়া আপোনালোকক আমি তলাতল ঘৰৰ যিটো ছেকেণ্ড সুৰংগ তালৈকে লৈ যাওঁ। আন এটা যিটো সুৰংগ আছিল, যিটো গড়গাঁৱলৈ যাব পাৰে, গড়গাঁৱৰ যিটো কাৰেং ঘৰলৈ যোৱা যিটো সুৰংগ, এই সুৰংগটো নিশ্চয় এইটোৱে হ'ব লাগে। কাৰণ ইয়াৰ আগতে আমি এটা সুৰংগ পালোঁ, এইটো এটা বেলেগ সুৰংগ। এই দুটা সুৰংগ থকা বুলি কয় আমাৰ ইতিহাসে। বুৰঞ্জীয়ে কি কয় যে শিৱসাগৰৰ তলাতল ঘৰত দুটা সুৰংগ আছে। এটা সুৰংগ যায় দিখৌ নদীৰ পাৰলৈকে, আৰু এটা সুৰংগ যায় গড়গাঁৱৰ কাৰেং ঘৰলৈকে। এটা সুৰংগ আমি আগতে দেখিলোঁ, আৰু এটা সুৰংগ আছে। এই সুৰংগটোৰে কি যাব পাৰি, একেবাৰে গড়গাঁৱৰ কাৰেং ঘৰলৈকে যাব পাৰি। এইবিলাক কথাবিলাকত কি আছিল, এই যিবিলাক খালী ঠাই আছে ইয়াতে, এই খালী ঠাইবিলাক তেওঁলোকে যেতিয়া কি কৰিছিল, ইয়াতে চাকি জ্বলাইছিল। চাকি জ্বলাই পেলাই এতিয়াতো লাইটৰ ব্যৱস্থা নাছিল, এইবিলাকত তেওঁলোকে কি কৰিছিল, আহোমৰ দাদাৱৰীসকলে বা আহোম দিনত এইবিলাক কি কৰিছিল, তেওঁলোকে ইয়াতে চাকি জ্বলাই ৰাখিছিল, কথাবিলাক পোহৰ কৰি ৰাখিবৰ কাৰণে। তলাতল ঘৰৰ বিষয়ে এইখিনিয়ে আছিল আপোনালোকক ক'ব লগা আৰু দেখুৱাব লগা। যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ক'বলৈ চেষ্টা কৰিছোঁ। আজি আমি তলাতল ঘৰ চাই উঠি পেলাই অহাকাইলৈ যাম, ৰাতিপুৱাই ৰাওনা হ'ম চৰাইদেউ মৈদামলৈ। চৰাইদেউ মৈদামৰ ওপৰত আপোনালোকক যিমান দূৰ পাৰোঁ ক'বলৈ চেষ্টা কৰিম, দেখুৱাবলৈ চেষ্টা কৰিম। নেক্সট ভিডিঅ' আহিয়ে আছে চৰাইদেউ মৈদামৰ ওপৰত। তলাতল ঘৰৰ পৰা ওলাই আমি তলাতল ঘৰৰ সন্মুখতে যিখন বজাৰ আছে, এই বজাৰখন চালোঁ, আপোনালোককো দেখুৱালোঁ। ইয়াতে হস্তনিৰ্মিত বস্তু বেছিকৈ পোৱা যায়। আপোনালোকে কেতিয়াবা আহিলে ধুনীয়াকৈ চাব পাৰিব বজাৰখন। এতিয়া
ততল ঘৰৰ সন্মুখতে জুইহাল বুলি এখন ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখন সোমাই পেলাই আমি দুপৰীয়া সাজ খালোঁ। খুব ধুনীয়া খাদ্য ইয়াতে অসমীয়া থলুৱা খাদ্য খুব ধুনীয়া হয় আৰু আপোনালোকে কেতিয়াবা আহিলে ইয়াতে খাব পাৰিব। খুব টেষ্টি খানা অতি কম মূল্যত। গতিকে আজি এইখিনিয়ে আছিলে আপোনালোকক ক'ব লগা। যদি আপোনালোকে আমাৰ ভিডিঅ' চাই পেলাই ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। গতিকে এইখিনিয়ে আজিলৈ সামৰিছোঁ। ধন্যবাদ।